নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি পুৰা বেলেগ ৰূপত দেখিছে। এতিয়া মানে অফিচ যাবৰ কাৰণে ৰেডি হৈছোঁ। আজি যিহেতু হোলী হয়, আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপ্পী হোলী। আৰু এতিয়া মানে অফিচত হোলী অলপ চেলিব্ৰেট কৰা হ'ব, আপোনালোকক দেখাই যাম। ভিডিঅ'টো সেইফালে চাই থাকিব। আৰু এইফালে পুৰা লৈ লৈছোঁ হোলী, গতিকে চাই থাকিব ভিডিঅ'টো সেইফালে। আৰু সেইবিলাক চব ভণ্টি আনিছে, মানে মোৰ লগত যোনজনী থাকে, আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'ত তাইক। গতিকে সেয়াই আৰু দৌৰা-দৌৰি কৰি আছোঁ। তাই মানে ৰুমৰ মালিক খুৰাক মানে হোলী লগাই আছে। সেয়াই আৰু গতিকে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চাই থাকে এয়া খুৰা, আমাৰ মানে ৰুমৰ মালিক হয়। মানে তাই হোলী দিলে পুৰা সীমাই দিছে। মই তলত আহি পালোঁ আৰু তাইক ৰখি আছোঁ। স্কুটিতে যাম। আৰু মানে গাটো মোৰ ইমান এটা ভাল নহয়, তো কালি অফিচ গৈ কিনে তেনেকৈ এঘণ্টামান থাকি কিনে গুচি আহিছোঁ। গান মানে বহুত বেয়া লাগি গৈছিলে, তো সেইকাৰণে মানে আজি ভাবিছিলোঁ আৰু ইমান ভাল নাপালে নাযাওঁ, অলপ ভাল পালোঁ, সেইকাৰণে যাব ওলাইছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো। এতিয়া যাই লওঁ, একেবাৰে অফিচত লগ পাই আছোঁ আপোনালোকক। আৰু ইয়াতে বহি আছোঁ এতিয়া। মানে আমাৰ 1 ঘণ্টা মৰ্ণিং মিটিং হয়, তাৰপিছতে কামবিলাক ষ্টাৰ্ট হয়। আৰু আজি যিহেতু হোলী হয়, গতিকে প্ৰায়বিলাকে মানে আউট ড্ৰেছত আহিছে। তো আমি ইউনিফৰ্ম পিন্ধিয়ে গৈছোঁ, আউট ড্ৰেছত নগ'লোঁ। গতিকে সিহঁতক কিবা ক'ব দি আছিলোঁ। সেয়াই আৰু এইফালে মানে আমাৰ অফিচৰে দাদা এজনৰ ল'ৰাটো মানে আমাক সকলোকে হোলী দিব আহিছে। আৰু এয়াই আৰু এতিয়া কাম ষ্টাৰ্ট কৰিলোঁ। এতিয়া পুৰা ৰেডি, কালাৰ লগাব এইবিলাক লৈ লৈছোঁ। সেইফালে চাই থাকিব। আৰু পিছফালে দেখিছে পুৰা ফটো উঠি আছে, চাই থাকিব ভিডিঅ'টো। আৰু মানে ইয়াতে চবে কণী ফুটাই আছিলে, সেইকাৰণে মানে মই বাহিৰত যোৱা নাই, ভিতৰৰ পৰাই ভিডিঅ' কৰি আছিলোঁ। মানে মোক মাতিছিলে, মই যোৱা নাই কণী ফুটাবৰ কাৰণে। আৰু এইফালে পুৰা কণী-চণী ফুটাই যি বেয়া পাওঁ সেয়ে কৰিছে। পুৰা অৱস্থা নোহোৱা হৈ গৈছে। কণী দিয়া। পুৰা অৱস্থা নোহোৱা হৈ গৈছে। এতিয়া আহিছোঁ, কিবা খাব আহিছোঁ, খাই কিনে এতিয়া ৰুম যাম। আৰু এইফালে বহুত হোলী খেলিলোঁ আৰু খাই লওঁ, আৰু খাই কিনে এতিয়া ৰুম যাম। ৰুম যাই তাৰপিছত চাগে এতিয়া ঘৰ যাম। চাই থাকিব ভিডিঅ'টো শেষ হ'লে। নেক্সট দিন কালি তেনেকেই থাকি গ'ল ভিডিঅ'টো। কালি অফিচৰ পৰাই আহি ঘৰ আহিলোঁ। গা একদমেই বহুত বেয়া। তেনেকৈ অফিচত হোলী খেলি কিনে আকৌ যাই ৰুমত গা ধুইছোঁ। তাৰপিছত আকৌ বতাহত আহি কিনে একদম পুৰা গা বেয়া হৈ গৈছে। তো আজি একদমেই ভবা নাই আজি হোলী খেলিম বুলি। তথাপিও আৰু কোনোবাই তেনেকৈ দিলেতো নোলোৱাকৈ থাকিব নোৱাৰি। আৰু এয়া সৰু মানে আমাৰ গাঁৱৰে সৰু কেইটামান ছোৱালী আহি কিনে দিলে। সেয়াই আৰু গম নাপাওঁ হোলী খেলিম নে নেখেলিম, একদমেই গা বেয়া, বহুত মূৰৰ বিষ হৈ আছে। গ্ৰীণ আৰু পিংক আছে। ৰমাও দেও, কি দেও, গ্ৰীণ দেও। হেপ্পী হোলী। মুনু বাইদেউক দিম। ঘৰৰ ভিতৰত লেতেৰা হ'ব। নাই কোনোৱে নাই এতিয়া। এক বছৰ হ'লে ইন্যাখানে লাগি আছে। এতিয়া
ৰাস্তাই ৰাস্তাই যাই আছোঁ কোনো লগ চগ নাই একো ভালে লগা নাই এই কেইটামান সৰু বাচ্চা আহি আছে সিহঁতৰ লগতে অলপ খেলোঁ হা ক'ত ঘৰ গুয়াত ফটো উঠো দে এনেই এতিয়া ৰাস্তা ৰাস্তাই ঘূৰি আছোঁ সিহঁতে ফটো চটো উঠি আছে আৰু সৰু বাচ্চাকেইটাৰ লগতো উঠিলোঁ ফটো গ'ল সিহঁতে এতিয়া আৰু হলি চাই থাকিব আৰু এইফালে আমাৰ মানে ৰাজহুৱা মন্দিৰৰ তাতে ওচৰতে আৰু বগৰী এডাল আছে তাতে বগৰী খাব আহিছোঁ আৰু এয়া বগৰী এইখিনি আৰু এতিয়া ঘৰ যাওঁ আৰু মানে এতিয়া খানা খোৱা হ'ব গাঁৱৰ মানুহখিনি মিলি কিনে এনেইতো মানে এইটো যে পিছফালে মন্দিৰটো দেখিছে তাতে খোৱা হয় সকলোৱে মিলি কিনে কিন্তু মানে এতিয়া যিহেতু মন্দিৰত মাংস তেনেকৈ বনাব ভাল নালাগে তো সেইকাৰণে মানে আমাৰ পেহীহঁতৰ তাতে খোৱা হ'ব এতিয়া যোগাৰ পাতি কৰি আছে আপোনালোকক এবাৰ দেখাই দিম বাৰু চাই থাকিব ভিডিঅ'টো আৰু এইফালে যোগাৰ পাতি কৰি আছে খানাৰ কাৰণে আৰু এতিয়া ঘৰ আহিলোঁ তো এতিয়া মানে হলি তেনেকুৱাই আৰু এতিয়া কোনো লগ চগো নোহোৱা হ'ল তো ভালে নালাগে আৰু তেনেকৈ অলপ খেলিলোঁ আৰু যিহেতু গা বেয়া তো ইমান এটা খেলাও নাই আৰু এতিয়া গা পা ধুওঁ মানে খানাটো দুপৰীয়া হোৱাৰ কথা আছিলে কিন্তু মানে এতিয়া নহ'ল খানা মানে খানা ৰাতি হ'ব গতিকে সেয়াই চাই থাকিবা এতিয়া গা পা ধুই লওঁ আৰু এতিয়া পূৰা ৰাতিয়ে ভিডিঅ'টো কৰিবলৈ লৈছোঁ আৰু এতিয়া পূৰা যোগাৰ পাতি কৰি আছে খানাৰ কাৰণে এইবিলাক মাহঁতে কিবা কিবি কুটি আছে আৰু মানে আমাৰ গাঁৱৰ মানুহখিনি গোটেই মহিলা পুৰুষ একেলগে খোৱা হয় খানা তো সেয়াই এইবিলাক চব্জি তব্জি ধুই আছে আৰু এইফালে ৰান্ধি আছে মানে কিবা কিবি হৈ গ'ল বনোৱা বাকীখিনি বনাই আছে খানা হৈছে খাব এতিয়া খাব যাওঁ ইমান টোপনি লাগিছে শুই আছিলোঁ পূৰা 10টা বাজিলে এতিয়া খাব যাওঁ খাই আহি কিনে আপোনালোকক লগ পাই আছোঁ আৰু এইফালে এতিয়া মানে ছেকেণ্ড টিপ খাই আছে তো আমি খাই থাকোঁতে মানে কাৰেণ্ট গুচি গৈছিলে তেনেকৈ ফ্লাছ লাইট জ্বলাই কিনে খোৱা হৈছে আপোনালোকক দেখুওৱা নহ'ল বাৰু আৰু এইফালে মাহঁতে মানে খাব বাকী আছিলে তো এতিয়া খাব বহিছে আৰু মই এইফালে পিছফালে ফ্লাছ লাইট জ্বলাই কিনে এনেকৈ ৰখি আছোঁ এতিয়া ভাত চাত খাই আহিলোঁ পূৰা আৰু এতিয়া মানে লাইট নাই তো ফ্লাছ লাইট জ্বলাই কিনে ভিডিঅ' কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে অন্য এটা ভিডিঅ'লৈ আহি আছোঁ তেতিয়াহ'লে চাই থাকক আৰু আপোনালোক সকলোৱে সুখত থাকক সুস্থ থাকক তেন্তে আজি ৰাখিছোঁ বাই বাই